চাওকচোন ৰাইজ কেনেকৈ জয়ন্ত মল্ল বৰুৱাৰ গৰু চুৰ প্ৰসংগটো যেতিয়া ওলালে সেই কথা যেতিয়া নিতুমণি শইকীয়াই বহুত কিছুমান কথা ফাদিল কৰিলে তাৰ পৰা সাংবাদিক নিতুমণি শইকীয়া বিজেপিৰ গুণ্ডা বাহিনীয়ে ভয় ভাবুকি প্ৰাণেৰে মৰা ভাবুকি দিছে ফোনৰ ওপৰত ফোন আহিছে মেছেজ আহিছে তেখেতৰ ফেচবুকত অন্য হোৱাটছআপত মেছেজ আহিছে সকলোবিলাক তথ্য নিতুমণি শইকীয়াই আজি নিজ মুখেৰে ক'ব যেহেতু আপোনালোকে সকলোৱে গমে পাইছে এতিয়া কি অৱস্থা হৈ আছে অসমৰ ৰাজনীতিত আহকচোন নিতুমণি শইকীয়াৰ সেই ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আনিছোঁ আজিৰ অভিমতত আমি শেহতীয়াকৈ যেটো অসমৰ ৰাজনৈতিক পৰিৱেশ পৰিস্থিতি সেই সন্দৰ্ভতে কিছু কথা পাতিম বিশেষকৈ দুগ্ধপামক লৈ যেটো বিতৰ্কৰ সূত্ৰপাত ঘটিছে আজিৰ দিনটোতো গিৰগাই কেন্দ্ৰিক যিখিনি বিতৰ্কৰ সূত্ৰপাত হৈ আছে সেই সন্দৰ্ভতে কিছু কথা পাতিম আমি কিন্তু তাৰ আগতে ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈ অহাৰ পূৰ্বে মই অনুষ্ঠানৰ আৰম্ভণিতেই ৰাজ্যিক বিজেপিৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ আৰু নলবাৰী জিলা বিজেপিৰ সভাপতিৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ নলবাৰীৰ গোটেই জিলাখনৰ জনসাধাৰণৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ আৰু জয়ন্ত মল্ল বৰুৱাৰ যিসকল সমৰ্থক তেখেতসকলৰ মই দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ আৰু শেষত গোটেই অসমৰ জনসাধাৰণক প্ৰণাম জনাই লৈছোঁ আজি আমি যদি নলবাৰীৰ ইতিহাসটো চাওঁ নলবাৰীৰ যিখিনি গৰিমা নলবাৰীৰ যিখিনি ঐতিহ্য তেনেহ'লে আমি ধীৰেশ্বৰ আচাৰ্যৰ পৰা আৰম্ভ যদি কৰোঁ বেদগ্ধ সংস্কৃত পণ্ডিত মহামহিম উপাধিপ্ৰাপ্ত সেই ব্যক্তিগৰাকীৰ অৱদান থকা সেই নলবাৰীত কোনে কোনে নলবাৰীৰ সুনাম গোটেই অসমত সুকীয়া ৰূপত উদ্ভাসিত কৰিছিল নলবাৰী মানুহৰ যেটো প্ৰজ্ঞা নলবাৰী মানুহৰ যেটো স্বাভিমান নলবাৰীৰ মানুহৰ যিখিনি দক্ষতা যোগ্যতা অসমৰ সমাজ জীৱনত কেনেকুৱা আছিল শৰৎচন্দ্ৰ গোস্বামী আছিল অসম সাহিত্য সভাৰ প্ৰথমগৰাকী প্ৰাক্তন প্ৰধান সম্পাদক অসম সাহিত্য সভাৰ মনত ৰাখিব পদ্মনাথ গোহাঁই বৰুৱা 1917 চনত যেতিয়া সভাপতি হৈছিল সেই সময়ত শৰৎচন্দ্ৰ গোস্বামী প্ৰধান সম্পাদক হৈছিল নলবাৰীৰ সন্তান তাৰপিছত অসম সাহিত্য সভাক কেইবাগৰাকীও সভাপতিয়ে প্ৰতিনিধিত্ব কৰিছে এতিয়ালৈকে নলবাৰীৰ পৰা তলুক্যনাথ গোস্বামী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত গিৰিধৰ শৰ্মা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰঘুনাথ চৌধুৰী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকা জন্মসূত্ৰে নলবাৰীৰ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি এই চাৰিজনকৈ সভাপতি নলবাৰী জিলাই দিছে ইয়াৰ বৰুৱা যিগৰাকী দত্ত এণ্ড দত্ত কেলেণ্ডাৰৰ প্ৰকাশক প্ৰয়াত হৰিনাথ শৰ্মাদলৈ এগৰাকী বিশিষ্ট সাহিত্যিক প্ৰয়াত শশী শৰ্মা বিশিষ্ট শিক্ষাবিদ সাহিত্যিক সৌ সিদিনাখনলৈকে জীয়াই আছিল প্ৰয়াত আদ্য শৰ্মা গুৰু জুবিলি যাক আমি মাতিছিলোঁ নামাংকৰণ কৰিছিলোঁ চিত্ৰশিল্পী মহেন্দ্ৰ নাৰায়ণ চৌধুৰী এগৰাকী বিখ্যাত দানৱীৰ প্ৰভাত নাৰায়ণ চৌধুৰী এগৰাকী প্ৰাক্তন বিধায়ক যি এটা সুকীয়া ব্যক্তিত্ব সম্পন্ন ব্যক্তি আছিল প্ৰয়াত প্ৰসন্ন নাৰায়ণ চৌধুৰী সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক সৌ সিদিনাখনলৈকে আমাৰ মাজত থকা ডক্টৰ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য বিশিষ্ট শিক্ষাবিদ সাহিত্যিক সেই নলবাৰীৰ সুসন্তান আছিল বসন্ত কুমাৰ ভট্টাচাৰ্য বিশিষ্ট সাহিত্যিক অধ্যাপক সেই নলবাৰীৰ সুসন্তান মহানন্দ শৰ্মা বিশিষ্ট অভিনেতা নাট্যকাৰ ধৰণী বৰ্মন অভিনেতা নাট্যকাৰ মোহন ভাৱৰীয়া দীপক শৰ্মা সৌ সিদিনাখনলৈকে উপাচাৰ্য হৈ আছে বিশিষ্ট সাহিত্যিক সতীশ চন্দ্ৰ কাকতি প্ৰয়াত তেখেত এগৰাকী বিশিষ্ট সাংবাদিক অসমবাণীৰ দৰে কাকতৰ তেওঁ সম্পাদক হৈছিল এতিয়াও অভিজিৎ ভট্টাচাৰ্যৰ দৰে নাট্যকাৰ আছে প্ৰণৱ কুমাৰ বৰ্মনৰ দৰে কবি আছে ডাক্তৰ নয়নজ্যোতি কলিতাৰ দৰে যুৱ সাহিত্য একাডেমী বঁটা পোৱা তাত নতুন প্ৰতিভা আছে ধ্ৰুৱজ্যোতি শৰ্মাৰ দৰে নাট্যকাৰ আছে এই মানুহখিনিয়ে নলবাৰীক প্ৰতিনিধিত্ব কৰে অসমৰ সমাজ জীৱনত গতিকে নলবাৰীৰ স্বাভিমান সেই পৰ্যায়ত সেই তেনেকুৱা নলবাৰী সমষ্টিটোক ৰাজনৈতিকভাৱে কোনে কোনে প্ৰতিনিধিত্ব কৰিছে এতিয়ালৈকে 7জন জনপ্ৰতিনিধি 1978 চনত যেতিয়া নলবাৰী বিধানসভা গঠন হৈছিল প্ৰথমগৰাকী বিধায়ক CPIMৰ নৰেন্দ্ৰনাথ দত্ত 1983 চনত চন্দ্ৰধৰ কলিতা নিৰ্দলীয়ভাৱে জিকিছিল আৰু যেতিয়া সেই
অবৈধ নিৰ্বাচন বুলি কৈ সেই চৰকাৰ ভাঙি দিয়া হৈছিল। তাৰপিছত যেতিয়া 1985 চনত নিৰ্বাচন অনুষ্ঠিত হৈছিল, 1985 চনৰ পৰা 1996 চনলৈকে 3বাৰ ধাৰাবাহিকভাৱে নলবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল নগেন শৰ্মাই। অসম গণ পৰিষদৰ নগেন শৰ্মাৰ কথা মই নলবাৰী জনতাক নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। তেখেতৰ সেই দুৰ্ভাগ্যজনক মৃত্যুৰ পিছত একেই অসম গণ পৰিষদৰ তেখেতৰ পত্নী অলকা দেশাই শৰ্মা 2000 চনত বিধায়িকা হৈছিল আৰু 2006 চনত তেওঁ দুবাৰ বিধায়িকা হৈছিল। 2001 চনত আৰু 2016 চনত এই দুজন ব্যক্তিয়ে মাত্ৰ এবাৰ বিধায়ক হৈছে নলবাৰী সমষ্টিৰ। 2001 চনত মদন কলিতা কংগ্ৰেছৰ আৰু 2016 চনত অশোক শৰ্মা, এতিয়া তেওঁ বিজেপিৰ পৰা কংগ্ৰেছলৈ যাবলগীয়া হ'ল। অশোক শৰ্মা, এই দুজন ব্যক্তি মদন কলিতা আৰু অশোক শৰ্মাক আমি দেখা মানুহৰ ভিতৰত এবাৰ বিধায়ক হৈছে। আৰু বাকীসকল নগেন্দ্ৰনাথ শৰ্মাৰ পৰা যদি মই কওঁ 3বাৰ, অলকা দেশাই শৰ্মাৰ 2বাৰ, এই এতিয়া 2011 আৰু 2021 জয়ন্ত মল্ল বৰুৱা। নলবাৰীৰ জনসাধাৰণক আমাৰ প্ৰশ্ন এইটোৱেই যে 7জন এতিয়া আপোনালোকে বিধায়ক পাইছে 1978 চনৰ পৰা 2021 চনলৈকে। মোতকৈ আপোনালোকে বেছি ভালকৈ জানে যে নলবাৰীৰ প্ৰজ্ঞা, নলবাৰীৰ ব্যক্তিত্ব, নলবাৰীৰ গুণ গৰিমাৰ ফালৰ পৰা, নলবাৰীৰ স্বাভিমানৰ ফালৰ পৰা কেনেকুৱা জনপ্ৰতিনিধি পাইছে আপোনালোকে। তেওঁলোকৰ ব্যক্তিত্ব, তেওঁলোকৰ জ্ঞান, তেওঁলোকৰ গৰিমা, তেওঁলোকৰ দক্ষতা, যোগ্যতা, আগৰখিনিৰ কথা বাদ। নগেন শৰ্মাৰ পৰা যদি মই আৰম্ভ কৰোঁ, নগেন শৰ্মা অসম বিধানসভাৰ কি আছিল, অসম চৰকাৰৰ কেনেকুৱা প্ৰভাৱশালী মন্ত্ৰী আছিল, গোটেই জাতীয়তাবাদী শিবিৰটোক কেনেকৈ নেতৃত্ব দিছিল, কেনেকুৱা ধৰণৰ বাক চাতুৰ্যৰ ব্যক্তি আছিল, কি ব্যক্তিত্বৰ অধিকাৰী আছিল। তেখেতৰ পত্নী অলকা দেশাই শৰ্মা 2বাৰৰ বিধায়িকা। সেই ভদ্ৰ মহিলাক দেখিলেই কেনেকুৱা লাগে। কংগ্ৰেছৰ মদন কলিতা তেনে এজন সহজ সৰল মানুহ আছিল। অশোক শৰ্মা এতিয়াও তেখেত আছে। আৰু জয়ন্ত মল্ল বৰুৱা, তেখেতৰ এতিয়াও বিধানসভাত তেখেত মন্ত্ৰী হৈ আছে, বিধায়ক হৈ আছে। মই নকওঁ, আপোনালোকে নিজে তুলনা কৰক। দিলীপ শইকীয়া ডাঙৰীয়াৰ প্ৰতি মই যে দৃষ্টি আকৰ্ষণ কৰিছোঁ আৰম্ভণিতেই, তাৰ এটা কাৰণ আছে। নলবাৰী জিলা বিজেপিৰ যদি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ, এটা বিশেষ কাৰণ আছে। কংগ্ৰেছক ওফৰাবৰ কাৰণে 2014 চনত যিখন যুদ্ধ হৈছিল, বিজেপিৰ মানুহখিনিক আমি মনত পেলাই দিওঁ যে আমি প্ৰতিদিন গোষ্ঠীয়ে এটা অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিলোঁ। আনকি আমি গুজৰাটলৈ পঠিয়াই দিছিলোঁ নৰেন্দ্ৰ মোদীৰ গুজৰাট আৰু অসমৰ তৰুণ গগৈ অসম, যাৰ কাৰণে নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী সময়ত আমাৰ চেনেলৰ 3বাৰকৈ নাম লৈছিল। 2016 চনত বিজেপি যেতিয়া চৰকাৰ আহিছিল, তাৰ আগত কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ, কংগ্ৰেছৰ দুৰ্নীতি, কংগ্ৰেছৰ অপশাসন আটাইতকৈ সৰব হোৱা সংবাদ গোষ্ঠীৰ ভিতৰত আমি অন্যতম আছিলোঁ। তৰুণ গগৈ ডাঙৰীয়াৰ দিনৰ যি শেষৰ ফাললৈ জঘন্য শাসন চলিছিল, গড় হত্যাৰ পৰা আৰম্ভ কৰি চাকৰিৰ যি বজাৰ বহিছিল, সেইবিলাকক জনতাৰ মাজলৈ লৈ যোৱাত আমি অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিলোঁ। আৰু তেতিয়া আমাৰ লেবেল লাগি গৈছিল আমি বিজেপিৰ দালালগিৰি কৰিছোঁ, কি 14 চনত, কি 16 চনত। আৰু তাৰপিছত এতিয়া যেতিয়া বিজেপিৰ বেয়াবিলাক দেখুৱাই দিয়া হৈছে, তেতিয়া আমি ৰাতিটোৰ ভিতৰতে এতিয়া কংগ্ৰেছী হৈ গৈছোঁ। আমাৰ গোষ্ঠীটোক, আমাৰ চেনেলক, ব্যক্তিগতভাৱে আমাকো কংগ্ৰেছৰ দালাল সজাই দিয়া হৈছে। কংগ্ৰেছ, বিজেপি, অজাপ, ৰাইজৰ দল, আন যি ৰাজনৈতিক দলেই নহওক, আমি সকলোৰে প্ৰতি এইটোৱেই ক'ম যে আপোনালোকৰ ভালটো আমি ভাল বুলি ক'ম, কিন্তু বেয়াটো বেয়া বুলি ক'ব পৰা সৎ সাহস আমাৰ আছে, আগন্তুক দিনতো আমি ক'ম। আৰু তাৰ কাৰণে যদি আপোনালোকে আমাক ক'ৰবাত কেতিয়াবা কংগ্ৰেছী কৰি পেলাই, কোনোবা দিনা বিজেপি কৰি পেলাই, কোনোবা দিনা যদি অজাপ কৰি পেলাই, কোনোবা দিনা যদি ৰাইজৰ দল কৰি পেলাই, সেই আপোনালোকৰ কথা, আমাৰ প্ৰব্লেম নহয় তাত। কিন্তু এতিয়া কথা হ'ল, দিলীপ শইকীয়া ডাঙৰীয়াই নলবাৰীক প্ৰতিনিধিত্ব কৰে, ৰাজ্যিক বিজেপিৰ তেখেত সভাপতি। সিদিনাখনো তেখেতে দলৰ নেতা কৰ্মীৰ প্ৰতি আহ্বান জনাই আছে, সমালোচনা কেনেকৈ সহ্য কৰিব লাগে, কেনেকৈ গ্ৰহণ কৰিব লাগে। পৰিৱৰ্তনৰ কথা কৈ কংগ্ৰেছক ওফৰাই বিজেপি শাসনলৈ আহিছিল। সকলোতে অসমৰ মানুহে ভাবিছিল ব্যাপক ৰূপত পৰিৱৰ্তন হ'ব, কাৰণ বিজেপি সংস্কাৰী দল, সংস্কাৰ আছে বিজেপিৰ গাত। কংগ্ৰেছী যিবিলাক গুণ্ডাগিৰি চলিছিল, যিবিলাক ভ্ৰষ্টাচাৰ চলিছিল, যিবিলাক অসভ্যালি চলিছিল, তাৰ পৰা অসমৰ জনসাধাৰণে ভাবিছিল
যে অটল বিহাৰী বাজপেয়ী লালকৃষ্ণ আদৱানীৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱা ৰাজনৈতিক দলটোৱে চাগে অসমলৈ এটা নতুন জোৱাৰ আনিব, নতুন ৰাজনৈতিক সংস্কৃতি আনিব, আৰু তাৰপিছত এখন ৰাম ৰাজ্য প্ৰতিষ্ঠা হ'ব অসমত। সৰ্বানন্দ সোণোৱালৰ চেহেৰা আছিলেই, সন্মুখত নেতৃত্ব দিছিলেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। গতিকে এখন নতুন অসম হ'ব। সময় বাগৰি গ'ল। যিবিলাক মানুহে সেই সময়ত কংগ্ৰেছক গেলাইছিল, ডুবাইছিল, যিবিলাক মানুহৰ মুখলৈ চাই মানুহ সেই সময়ত বিজেপিৰ প্ৰতি আগ্ৰহী হৈছিল, এতিয়া তেনেকুৱা মানুহৰে আকৌ বিজেপিক নাক কোচাই অলপ বেলেগ দিশলৈ লৈ গৈছে দিলীপ শইকীয়া ডাঙৰীয়া। সেইকাৰণে আপোনাক এটা কথা কওঁ, মই এখন তালিকা দেখুৱাব বিচাৰোঁ যে আজি দিনৰ 2:12 পৰা এই এতিয়ালৈকে মোৰ ষ্টুডিঅ'ত জয়ন্ত গোস্বামী মোৰ কাষত বহি থকাৰ সময়লৈকে বিজেপিৰ মুখপাত্ৰ হিচাপে তেখেতে শুনিছে, মই তেখেতক শুনাই দিছোঁ। মীৰা বৰঠাকুৰে শুনিছে, ৰাজু ফুকনে শুনিছে, ৰাছেল হুছেইনেও শুনিছে। ৰাছেল হুছেইনে চাগে শুনা নাছিল, তেখেত অকণমান দেৰিকৈ আহি পাইছিল। বাকী কেইজনে শুনিছিলে। 2:12 পৰা এতিয়ালৈকে যিখিনি ইয়াত নলবাৰী জিলাৰ মানুহে আমাক ফোন কৰিছে, মই প্ৰত্যেকটো ফোনেই ৰেকৰ্ডিং কৰি থৈছোঁ। মই দৰকাৰ হ'লে আপোনাক শুনাব পাৰিম। দিলীপ শইকীয়া ডাঙৰীয়া, আপোনাৰ যিহেতু জিলা, আপুনি সেইখন জিলাৰ পৰা যিহেতু সভাপতি হৈছে, এখন মই তালিকা দেখুৱাইছোঁ আপোনাক। এতিয়া আপুনি এখন তালিকা চাই লওক। এইখন সেইখন তালিকা, এইখিনি সেইখিনি নাম্বাৰ, এইখিনি সেইখিনি মানুহৰ নাম, যিখিনি মানুহে 2:12 পৰা এতিয়ালৈকে নন ষ্টপ ফোন কৰি এই টক শ্ব'ৰ আগলৈকে জয়ন্ত গোস্বামী সাক্ষী মোক কোনবিলাক কথা কৈ আক্ৰমণ কৰিছে, কোনবিলাক কথা কোৱা হৈছে, যিবিলাক কথা মই হয়তো শুনাব নোৱাৰিম, আপোনালোকক ক'ব নোৱাৰিম। এয়া বিজেপিৰ সংস্কাৰ নেকি? এই মানুহবিলাকে যিবিলাক ভাষা কৈছে, যিবিলাক শব্দ ব্যৱহাৰ কৰিছে, যিধৰণে তেওঁলোকে আক্ৰমণ কৰিছে, দিলীপ শইকীয়া ডাঙৰীয়া, আপোনাৰ জিলাৰ মানুহ সেয়া। আৰু পূৰ্বতেই কৈছোঁ, সেইসকল মানুহে নলবাৰীৰ সুনাম অৰ্জন কৰিছে। নলবাৰীৰ মানুহৰ স্বাভিমান সেই পৰ্যায়ৰ। নলবাৰীত আমি শিক্ষাৰ নগৰী বুলি বা নলবাৰীৰ যিটো জাতীয়তাবাদ, যিটো জাতীয় চেতনা, অসমীয়াত্ব, আমি চেলুট জনাওঁ। আৰু সেই নলবাৰীত এতিয়া জয়ন্ত মল্ল বৰুৱাৰ দিনত বিজেপিত যিখিনি মানুহে আজিৰ দিনটো ফোন কৰিছে, প্ৰিয় দৰ্শক, মই আপোনালোকক এইটোৱে ক'ব বিচাৰোঁ যে সেইখিনি কথা আপোনালোকক ৰাজহুৱাকৈ শুনাব পৰা নহয়। শেষৰ ফোনটো অকণমান ভাল কাৰণে মই জয়ন্ত গোস্বামী, মীৰা বৰঠাকুৰহঁতক শুনাই দিছিলোঁ। কিন্তু বাকীখিনি মই ক'বও নোৱাৰোঁ, আপোনালোকক মই শুনাবও নোৱাৰোঁ, আৰু মই দেখুৱাবও নোৱাৰোঁ। যদি দিলীপ শইকীয়া ডাঙৰীয়াই বিচাৰে, মই সকলো শুনাই দিম। এইসকল সেইসকল মানুহ, মই সময় পৰ্যন্ত আপোনালোকক কৈ দিব পাৰোঁ কোন কোন সময়ত তেওঁলোকে মোক ফোন কৰিছে, কি কি কথা কৈছে। ব্যক্তিগত পৰ্যায়ত এনেকৈ কি ভয় ভাবুকি, এনেকৈ কি আক্ৰমণ কৰি বিজেপিয়ে নতুন সংস্কাৰ আনিব বিচাৰিছে। ব্যক্তিগত পৰ্যায়ত আমাক যিধৰণে আক্ৰমণ কৰা হৈছে, ছ'চিয়েল মিডিয়াত যিবোৰ ফটো দিয়া হৈছে, যিবোৰ কথা কোৱা হৈছে, সেইসকল মানুহক মই কওঁ, আপোনালোকে ফোন কৰি যিবিলাক কথা কৈছিল তেওঁলোকক কওঁ, আপোনালোকৰ নেতা জয়ন্ত মল্ল বৰুৱাৰ দৰে চাগে আপোনালোকৰ চিন্তাৰ ক'ৰবাত দৈন্যতা আছে, যিসকলে আজি ফোন কৰি সেই প্ৰশ্নবিলাক আমাক কৰিছে। ৰাজনীতিবিদ আৰু সাংবাদিকৰ মাজত পাৰ্থক্য আছে। ৰাজনীতিবিদ, মন্ত্ৰী, বিধায়ক হ'বলৈ হ'লে পঢ়া শুনা নালাগে। মেট্ৰিক ফেইল হ'লেও পাৰিব, স্বাক্ষৰ কৰিব নাজানিলেও পাৰিব। হৈছে তেনেকুৱা বিধায়ক, হৈছে তেনেকুৱা মুখ্যমন্ত্ৰী। মেট্ৰিক ফেইল কৰা মানুহ অসমত মুখ্যমন্ত্ৰী হৈছে। কিন্তু আপোনালোকে জনাটো উচিত যে ৰাজনীতিবিদ আৰু সাংবাদিকৰ মাজত পাৰ্থক্য আছে। এজন মেট্ৰিক ফেইল কম্পাৰ্টমেণ্টেল পাছ কৰা এজন মানুহ মুখ্য সম্পাদক হ'ব নোৱাৰে। সেইখিনি ন্যূনতম জ্ঞান আপোনালোকৰ থকাৰ দৰকাৰ। কোনোবা MLA হ'ব পাৰে, অকল চহীটো কৰিলেই হ'ল, একো পঢ়িব নাজানে। মণিকুমাৰ চুব্বাই অকল স্বাক্ষৰ কৰি পেলাই অসম বিধানসভাত বহুতবাৰ প্ৰতিনিধিত্ব কৰিছে। মেট্ৰিক ফেইল কৰা মানুহ অসমত মুখ্যমন্ত্ৰী হৈছে, কিন্তু আজিলৈকে কোনো মুখ্য সম্পাদক হ'ব পৰা নাই। আপোনালোকে মনত ৰাখিব। আজি বাতৰি কাকতৰ সম্পাদকেই কওক, টেলিভিশ্যনৰ সম্পাদকেই কওক, মেট্ৰিক ফেইল কৰি কোনো কম্পাৰ্টমেণ্টেল পাছ কৰি পেলাই কোনো কেতিয়াও অসমৰ টেলিভিশ্যনত, অসমৰ বাতৰি কাকতত সম্পাদক হ'ব নোৱাৰে। ৰাজনীতিবিদ আৰু সাংবাদিকৰ মাজত পাৰ্থক্য আছে। সেইখিনি ন্যূনতম সেই জ্ঞানখিনি একাংশ মানুহৰ থকাটো দৰকাৰ।
ব্যক্তিগত পৰ্যায়ত আক্ৰমণ কৰিবলৈ গৈ মানুহক ইছ্যু ডাইভাৰ্ট কৰাৰ চেষ্টা নকৰাটো ভাল আমাৰ যিখিনি প্ৰশ্ন আছিল সেই প্ৰশ্নৰ উত্তৰ আমি বিচাৰিছিলোঁ আৰু উত্তৰ দিব নোৱাৰি একো ক'ব নোৱাৰি এটা ব্যক্তিগত পৰ্যায়ত আক্ৰমণ আৰম্ভ হৈছে দিলীপ শইকীয়া ডাঙৰীয়া এয়া আপোনাৰ জিলাৰ মানুহৰ কাম আপুনি সভাপতি এইবিলাক মানুহৰ নাম পৰ্যন্ত মই কৈ দিছোঁ এইবিলাক ফোন নাম্বাৰ এইবিলাক মানুহক আপুনি সোধক এইবিলাক যদি 60 লাখ মানুহৰ সদস্যৰ ভিতৰত যদি আপোনালোকৰ এনেকুৱা মানুহ সদস্য হৈছে তেতিয়াহ'লে অসমৰ সমাজ জীৱনৰ কাৰণে ভয়ংকৰ কথা চোৰ ডকাইত দগাবাজ আৰু ভয়ংকৰ ৰূপত যিবিলাক কথা আমি ক'ব নোৱাৰোঁ তেনেকুৱা কথা যদি কৈ সাংবাদিকক ভয় ভাবুকি দম দিবলৈ আৰম্ভ কৰিছে তেতিয়াহ'লে আপোনালোকে গণতন্ত্ৰ ৰক্ষাৰ কথা কয় ভাৰতবৰ্ষত অসমৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰতি আপোনালোকে কি বিলাব বিচাৰিছে কি শিকাব বিচাৰিছে কি সিঁচিব বিচাৰিছে জয়ন্ত মল্ল বৰুৱাৰ এই যিসকল অন্ধভক্ত তেখেতসকলক দিলীপ শইকীয়া মহোদয়ক মোৰ এইটোৱেই অনুৰোধ যে বিজেপিৰ ভৱিষ্যত আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰে এজন বা দুজন ব্যক্তিয়ে গোটেই দল যদি ধূলিচ্ছাত কৰিব বিচাৰিছে তেনেহ'লে আপুনি কঠোৰ হাতেৰে সেয়া দমন কৰাৰ ব্যৱস্থা কৰক আপোনাৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে ভক্তি আছে আপোনাৰ ব্যক্তিত্ব আপোনাৰ কথা বতৰা আপোনাৰ চাল চলন আপোনাৰ আচৰণ সকলোতে সেই বিজেপিৰ প্ৰকৃত সংস্কৃতি এতিয়াও বিদ্যমান কিন্তু একাংশ মানুহৰ গাত কোনবিলাক গুণ আছে কি দেখিবলৈ পাইছে অসমৰ মানুহে নলবাৰীৰ সেই স্বাভিমানক যিসকলে কুঠাৰঘাত কৰিব বিচাৰিছে যিমানেই প্ৰভাৱশালী প্ৰতিশীল ব্যক্তি নহওক কিয় আমি বিৰোধিতা কৰিম বাকীখিনি বিচাৰ আপোনালোকে কৰিব বেলেগ কথা একো নাই জয়ন্ত গোস্বামী ডাঙৰীয়া মই আপোনাৰ কাষলৈকে আহিছোঁ মীৰা বৰঠাকুৰ স্বাগতম জনাইছোঁ ৰাজু ফুকন স্বাগতম জনাইছোঁ আৰু ৰাছেল হুছেইন স্বাগতম জনাইছোঁ মোৰ জয়ন্ত গোস্বামী কথাটো এইটোৱেই যে বিজেপিক কংগ্ৰেছৰ বিৰুদ্ধে মানুহে যিটো আশাত ভোট দিছিল যিটো পৰিৱৰ্তনৰ কথা কোৱা হৈছিল সকলো দিশৰ পৰা অকল ৰাজনৈতিক দিশপুৰত শাসনৰ গাদীত অকল ক্ষমতাৰ বিকেন্দ্ৰীকৰণ বা ক্ষমতাৰ হাল সলনিৰ কাৰণে বহোৱা নাছিল অসমৰ মানুহৰ আস্থা বেলেগ আছিল বিশ্বাস বেলেগ আছিল আপুনি মোৰ বিশ্ববিদ্যালয় জীৱনৰ বন্ধু আপোনালোকৰ মানুহে এতিয়া মোক মেট্ৰিক ফেইল বা কম্পাৰ্টমেণ্টেল পাছ বুলিও কৈছে বাৰু ঠিকে আছে মই কম্পাৰ্টমেণ্টেল পাছ হোৱা মানুহ এজন যদি ভাগ্যৰ বলত আহি মুখ্য সম্পাদক হৈছোঁ তেনেহ'লে এইটো বহুত ডাঙৰ কথা বাৰু এইটো বেলেগ কথা কিন্তু এই পৰ্যায়ত বিজেপি কি নেতা কৰ্মী চব এনেকুৱা হৈ গৈছে নেকি আজিৰ দিনত চাওক প্ৰথম কথা হৈছে কি যে মই ইয়াতে ভাৰতীয় জনতা পাৰ্টিক প্ৰতিনিধিত্ব কৰি আহিছোঁ আৰু এটা কথা অত্যন্ত দায়বদ্ধতা আৰু বিনম্ৰতাৰে কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ কোনো সংস্কাৰী কাৰ্যকৰ্তাই এই ধৰণৰ কাম নকৰে মোৰ বিশ্বাস আছে আপুনি শুনিছিলেতো আপোনাক শুনাই দিছিলোঁ হয় সেই কোনোবা এজন মানুহে ব্যক্তিয়ে আপোনালৈ ফোন কৰিছে সেইটো মানে এইটো নুবুজায় যে ভাৰতীয় জনতা পাৰ্টিৰ তেওঁ এজন সদস্য তেওঁ হয়তো ক'ৰবাৰ পৰা ফোন কৰিছে এইটো তাক প্ৰপাৰলি ভেৰিফাই কৰিব লাগিব আৰু তাৰপিছতে গম পোৱা যাব কিন্তু আপুনি যিখন তালিকা দিলে এই তালিকাখনৰ ব্যক্তিসকল ভাৰতীয় জনতা পাৰ্টিৰ লগত সম্পৰ্কিত নহ'ব পাৰে কোনোবাই ভাৰতীয় জনতা পাৰ্টিৰ বিপক্ষে এই ধৰণৰ ষড়যন্ত্ৰ কৰিব পাৰে কিন্তু মোৰ এটা বিশ্বাস যে ভাৰতীয় জনতা পাৰ্টিৰ সংস্কাৰী কাৰ্যকৰ্তাই এই ধৰণৰ কাম নকৰে মই দ্বিতীয় নম্বৰ দি দিছোঁ এই নাম দি দিছোঁ এই মানুহখিনি বিচাৰিলে আপোনালোকে গম পাব যে এইখিনি বিজেপিৰ নে এইখিনি নিশ্চিতভাৱে কংগ্ৰেছী নে এইখিনি ৰাইজৰ দলৰ মেটাৰ অফ ভেৰিফিকেশ্যন চাওক এইটো গোটেই কথাটো মেটাৰ অফ ভেৰিফিকেশ্যন গতিকে আমি সৰলীকৰণ কৰিব নোৱাৰোঁ দ্বিতীয় কথা নিশ্চিতভাৱে সমগ্ৰ অসমৰ প্ৰত্যেকটো স্থানৰে নিজৰ নিজৰ মানুহবিলাকৰ এটা আৱেগ থাকে নলবাৰী জনসাধাৰণৰ নিশ্চিতভাৱে এটা আৱেগ থাকে যিটো অত্যন্ত দুৰ্ভাগ্যজনকভাৱে এই মঞ্চৰ পৰাই আপুনি হয়তো নাছিলে এই মঞ্চৰ পৰাই কিন্তু নলবাৰী জনসাধাৰণক লৈ এই মঞ্চৰ পৰাই আপোনাৰ ইয়াত উপস্থিত থকা এটা ৰাজনৈতিক দলৰ এজন পেনেলিষ্টে নলবাৰী জনসাধাৰণক এটা কটু মন্তব্য কৰিছে যিটো প্ৰতিক্ৰিয়া হৈছে আৰু নিশ্চিতভাৱে মই নিবিচাৰোঁ যে এনেকুৱা ধৰণৰ কটু মন্তব্য আমাৰ মুখৰ পৰা যাতে ওলায় আৰু জনসাধাৰণে যাতে আহত হয় এতিয়া মই আজি এজন গোলাঘাটৰ বাসিন্দা হিচাপে গোলাঘাটৰ সন্তান হিচাপে মই আজি দুখ পাইছোঁ অন্তৰত এইকাৰণে দুখ পাইছোঁ আজি গোলাঘাটলৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গৈছিলে তাত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ বুঢ়া ডাঙৰীয়াৰ এটা ডাঙৰ প্ৰকল্প তাত আজি মুকলি কৰিলে গোলাঘাটৰ কাৰণে গৌৰৱ গোলাঘাটৰ স্বাভিমান গোলাঘাট আমাৰ বিদ্যালয় বেজবৰুৱা চৰকাৰী বিদ্যালয়ত আজি
এটা প্ৰকল্প উদ্বোধন কৰিলে আজি আমাৰ ষ্টেডিয়ামত এটা ইনডোৰ ষ্টেডিয়াম এটা বেডমিণ্টন কোৰ্ট অপেনিং কৰিলে গতিকে গোলাঘাটৰ কাৰণে অত্যন্ত ভাল দিন আজি কিন্তু এই ভাল দিনতে আজি কংগ্ৰেছ কাৰ্যালয়ৰ পৰা মুখ্যমন্ত্ৰীক এক আক্ৰমণ কৰি এটা বটল দলিয়াই দিয়া হ'ল এই গোলাঘাটৰ এজন সন্তান হিচাপে মই অত্যন্ত লজ্জিত মই আপোনাৰ মঞ্চৰ পৰাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই মাৰ্জনা বিচাৰিছো মুখ্যমন্ত্ৰীক বটল দলাটো গৰিহণাৰ গতিকে এই কথাবিলাকে মানে কৰবাত নহয় কৰবাত ৰাজনীতিটো কৰবাত নহয় কৰবাত নিশ্চিতভাৱে ৰাজনীতি কৰিব প্ৰত্যাক্ৰমণ হ'ব কিন্তু এই ধৰণৰ বটল দলিওৱা এই ধৰণৰ ব্যক্তিগতভাৱে কাৰোবাক টেলিফোন কৰা এই ধৰণৰ কথা বতৰাবিলাক আপুনি যিটো কথা কৈছে হয় মৃণাল তালুকদাৰৰ ক্ষেত্ৰত এখন বিশ্লেষণ অনুষ্ঠানত আপুনি মই কাৰ কথা কৈছে মই বুজি পাইছো আপুনি অসম জাতীয় পৰিষদৰ কথা কৈছে অমৃত খাটনিয়াৰ কথা কৈছে মোৰ কথা হ'ল আপুনি মীৰা বৰঠাকুৰ ৰাজু ফুকনে এইটো লাইভ শ্ব' চলি আছে ইয়াত যদি ঘপককে আপুনি কিবা এটা কয় মই এটা কেনেকৈ ৰখাম আপোনাক এইটো মই মৃণাল তালুকদাৰে কেনেকৈ ৰখাব এতিয়া তাৰ কাৰণে মৃণাল তালুকদাৰ বা আমি প্ৰতিদিন টাইম দায়ী হ'ব নোৱাৰো নহয় নিশ্চিত মানুহজনৰ দায়িত্ববোধ থাকিব লাগিব নিশ্চিতভাৱে মই প্ৰতিদিন টাইমক দায়বদ্ধতা কৰা নাই কিন্তু এনেকুৱা কাম হ'ব নালাগে এই কথাটো কৈছো মই যেনেকৈ গোলাঘাটৰ সন্তান হিচাপে আজি মই দুখ পাইছো তেনেকৈ হয়তো নলবাৰীৰ সন্তান হিচাপে নলবাৰীৰ জনসাধাৰণক সেই কথা বতৰাবিলাকত নিশ্চিতভাৱে দুখ পাব তেওঁলোকে অন্তৰত নলবাৰীৰ প্ৰতি এটা তেওঁলোকৰ সেন্টিমেন্ট থাকে প্ৰত্যেকে নিজা প্ৰতিবাদ হৈছে আৰু সেই বাতৰিও কিন্তু আমি দিছো নিশ্চিত অমৃতনাৰ বিৰুদ্ধে যি প্ৰতিবাদ হৈছে ব্যাপক ৰূপত আমি কিন্তু সেয়াও দেখুৱাইছো গতিকে মই ভাবো যে নিশ্চিতভাৱে এই ধৰণৰ কথা বতৰাবিলাক হ'ব নালাগে মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই আপোনালোকেও বজাইছে তেওঁ স্পষ্টভাৱে কৈছে যে আমি সংবাদকৰ্মীসকলৰ সাংবাদিকসকলৰ বা টেলিভিশ্যন মিডিয়া বা পেপাৰ হাউচ সকলোতে যিবিলাক আমাক যিবিলাক সমালোচনা কৰে তাক আমি সহি সামৰি থাকিবৰ কাৰণে আমাৰ ধৈৰ্যৰ প্ৰয়োজন আছে আৰু নিশ্চিতভাৱে আমাৰ সংস্কাৰী কাৰ্যকৰ্তা সকলে কেতিয়াও এই ধৰণে নকৰে আৰু যি কৰিছে তেওঁ নিশ্চিতভাৱে ক্ষমা বিচাৰিছে মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিঅ'টো যিহেতু নিতুমণি শইকীয়াই এনেদৰে কৈছে তো সেয়েহে এই ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আজি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ আজিলৈ বাই বাই